তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। চ' বন্ধু বান্ধৱীসকল, মোক ফেচবুকত কেইজনমান ফ্ৰেণ্ডছে মেছেজ কৰি সুধি আছে, পে আউট একাউণ্ট খুলিব জানে নেকি, বা পে আউট একাউণ্ট কেনেদৰে খোলে। চ' আজিৰ ভিডিঅ'ত আপোনালোকক পে আউট একাউণ্ট কেনেদৰে খোলে সকলোবোৰ এ টু জেড দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু স্পেচিয়েলি যিসকলে মোক মেছেজ কৰি সুধিছিলে বা কণ্টেক্ট কৰিছিলে পে আউট একাউণ্ট কেনেদৰে খোলে, আপোনালোকে হয়তো মই কথাৰে বা ফোনেৰে কৈ দিলেও আপোনালোকে হয়তো নাজানিবও পাৰে। গতিকে আজি মই ভাবিলোঁ আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক পে আউট একাউণ্ট কেনেদৰে খোলে সকলোবোৰ এ টু জেড দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, আমি পে আউট খুলিবলৈ হ'লে ফাৰ্ষ্ট টাইম আহিব লাগিব মোবাইলত। স্ক্ৰীণত আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই আছোঁ। স্ক্ৰীণ ৰেকৰ্ডত আপোনালোকে চাই ফিল আপ কৰিলে হৈ যাব, বা আপোনালোকে ছেটআপ কৰিলে হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব। খোলাৰ পিছত য'ত ফেচবুকটো আছে ফেচবুকটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখি পাইছে চাগে ভিডিঅ', ফ্ৰেণ্ড, তাৰপিছত নটিফিকেশ্যনৰ কাষতে লাগি থকা এই থ্ৰী ডেজটো দেখিছে নাই আপোনালোকে? 3 ডেজত ক্লিক কৰিব। 3 ডেজত ক্লিক কৰাৰ পাছত এনেকৈ নামটো আহিব। এই মোৰ একাউণ্ট নহয়, মোৰ বান্ধৱী এজনীয়ে মোক দিছে। মই সেইটোৰ সুবিধাতে আপোনালোকক স্ক্ৰীণত ৰেকৰ্ড কৰি দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভালদৰে চাব। যিসকলে জানে তেওঁলোকৰ কাৰণে নহয়, যিসকলে নাজানে তেওঁলোকৰ বাবে। তাৰপিছত 3 ডেজত ক্লিক কৰাৰ পাছত এনেকৈ নামটো আহিব, ৰশ্মিকা পেগু বুলি। ৰশ্মিকা পেগু অহাৰ পিছত নেটৱৰ্ক গণ্ডগোল হৈছে। তাৰপিছত আহিব আপোনালোকে ডেস্কবৰ্ডলৈ অকণমান স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে মনিটাইজেশ্যনৰ পাছতে আপোনালোকে পাব পে আউট। আপোনালোকে পে আউটত ক্লিক কৰিব। আপোনালোকে চিলেক্ট কৰিব। আমি ইণ্ডিয়াৰ হয়, গতিকে আমি ইণ্ডিয়া চিলেক্ট কৰিম। ইণ্ডিয়া আমি চিলেক্ট কৰি ল'লোঁ। বিজনেছ টাইপটোত আমি কি চিলেক্ট কৰিম আপোনালোকে ভালকৈ চাব। ইণ্ডিভিজুৱেল দিব, ইণ্ডিভিজুৱেল ফাৰ্ষ্ট অপশ্যনটোৱে আপোনালোকে দিব লাগিব ইয়াত, বাকী দিব নালাগে। হয়, কিছুমান মানুহৰ কাৰণে নিজৰ আৰু আমাৰ কাৰণে ইণ্ডিভিজুৱেল ক্লিক কৰাৰ পিছত আপোনালোকে তলত নেক্সট অপশ্যনত ক্লিক কৰিব। নেটটো অকণমান শ্ল' হৈ আছে। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নামটো এনেকৈ প্ৰাছটো আহিব, প্ৰাছ নেম আহিব, মিডল নেম যদি আপোনালোকৰ প্ৰাছ নেম নামটো দিব। যদি মিডল নেম আছে মিডল নেম দিব, লাষ্ট নেম তেনেকৈ। আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকৰ পান কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে তাকে দিব। ছেম টু ছেম আপোনালোকে ডেট অফ বাৰ্থটো পান কাৰ্ডৰ মতে দিব। অক্টোবৰ 8 তাৰিখে বুলি কৈছে। ইয়াত পাৰ্মানেণ্ট এড্ৰেছ, প্ৰাইমাৰী এড্ৰেছ দিব লাগিব। আপোনালোকৰ য'ত আপোনালোকে আছে এতিয়া তাৰে নাম দিব লাগিব। ইয়াত বকুলগুৰি হয়, বকুলগুৰি। PS ঢকুৱাখানা। য'ত আপোনালোকৰ চিটি দিব। আমাৰ ঢকুৱাখানা চিটি হয়, ঢকুৱাখানা দি দিছোঁ। আপোনালোকৰ যোনটো যি চিটি হয় আপোনালোকে সেইটো দিব। ষ্টেট আছাম। আপোনালোকৰ GP কোড মানে পিন কোডটো দিব। আমাৰ 787055। তাৰপিছত আপোনালোকে ফোন নম্বৰ, তাৰপিছত আপোনালোকৰ পান কাৰ্ড নম্বৰটো দি দিব। সুবিধাৰ্থে আপোনাৰ পান কাৰ্ড নম্বৰ দি দিব।
ইয়াত দিব নালাগে। তাৰপিছত ইয়াত তললৈ স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াত ৰাইট চিন টিক মাৰ্ক দি নেক্সটত ক্লিক কৰি দিব। নেট অকমান ডিষ্টাৰ্ব হৈ আছে। তাৰপিছত আপোনালোকে ইয়াত কৰাৰ পাছত বেংক ট্ৰান্সফাৰত দি দিব। কৰাৰ পাছত আপোনালোকে এড টেক্স ইনপুট ক্লিক কৰিব। লাষ্ট ষ্টেপ এড টেক্স ইনপুট ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে যোনটো একাউণ্টৰ মানে যোনটো ফেচবুকৰ পে আউট একাউণ্ট খুলি আছে সেইটো ফেচবুক আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। আপোনালোকে লগ ইন কৰক। লগ ইন কৰাৰ পাছত আপোনালোকে মই লগ ইন কৰি আছোঁ। আপোনালোকে লগ ইন কৰাৰ পাছত এনেকৈ আহিব কণ্টিনিউ এজ ৰশ্মিকা, তাত ক্লিক কৰিব লাগিব। এবাৰে নহয়, যেতিয়ালৈকে অপশ্যনটো নেক্সট পেজটো খোল নাখায় তেতিয়ালৈকে টিপিয়ে থাকিব। টিপি থকাৰ পাছত আপোনালোকৰ সেই হোৱাট ইজ ইয়ৰ টেক্স ক্লাছিফিকেশ্যন তাত আপোনালোকে ইনভিজিবলে চিলেকশ্যন হৈ থাকিব। আপুনি আৰ ইউ চিটিজেন অফ US, আপুনিতো আৰ ইউ চিটিজেন US-ৰ নহয়তো আপোনালোকে, আমি গতিকে ইণ্ডিয়াৰে হয়, গতিকে আমি ইয়াত ন' চিলেক্ট কৰিব লাগিব। তলৰটোতো ন' চিলেক্ট কৰিব লাগিব। ন' চিলেক্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰিব। ইয়াত আপোনালোকে কাউণ্ট্ৰি অফ চিটিজেন, আমি ইণ্ডিয়াৰ হয়, গতিকে আমি ইয়াত ইণ্ডিয়া দিব লাগিব। আমি ইণ্ডিয়াৰ মানুহ, গতিকে আমি ইণ্ডিয়া চিলেক্ট কৰিম। আপোনালোকেও চিলেক্ট কৰিব। ইণ্ডিয়া মই চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আই হেভ ন' থিংছ নহয়, আমি তাৰ নহয়, গতিকে আমি তাত ৰাইচিন কাউণ্ট্ৰি ইণ্ডিয়া চিলেক্ট কৰাৰ পাছত টিক মাৰ্ক নিজে অট'মেটিকেলি আহিব। তাৰপিছত আমি নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আমাৰ যিটো এড্ৰেছ আমি দিয়া আছে গোটেইকেইটা ইয়াত আহিব। তাৰপিছত নেক্সটত আকৌ ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আমাৰ গোটেইকেইটা বকুলগুৰি থকা গোটেইকেইটা ওলাইছে, গতিকে আপোনালোকে নেক্সট চিলেক্ট কৰিব। নেক্সট চিলেক্ট কৰাৰ পিছত অল চাৰ্ভিচ উইল বি প্ৰমোশ্যন অফ US, যেতিয়ালৈকে 0% নাহে তেতিয়ালৈকে আপোনালোকে কৰিয়ে থাকিব। আগৰ পৰা এড টেক্স ইনপুটৰ পৰা আহি থাকিব। 0% যেতিয়ালৈকে নাহে তেতিয়ালৈকে আপোনালোকে কৰিয়ে থাকিব। বন্ধু বান্ধৱীসকল, যেতিয়ালৈকে 0% নাহে তেতিয়ালৈকে আপোনালোকে কৰিয়ে থাকিব। চ' বন্ধু বান্ধৱীসকল, এনেকৈ 0% আহিলেহে আপোনালোকে এই 0%ত ক্লিক কৰিব। যেতিয়ালৈকে আপোনালোকৰ 0% নহয়, 0% এই অপশ্যনটো নাহে, তেতিয়া লোকেশ্যন অফ দ্য হুৱেৰ চাৰ্ভিচ আৰ অৰ উইল এ ফিজিকেলি পাৰফৰ্মেঞ্চ, যদি 0% নাহে তেতিয়ালৈকে তেনেকৈ কৰিয়ে থাকিব। যেতিয়া 0% আহে তেতিয়াহে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে এয়া আপোনাৰ আজিৰ দিনটো হৈছে। আপুনি ইয়াত পান কাৰ্ডত যি নাম আছে সেইটো ইয়াত লিখি লৈ পান কাৰ্ডৰ নাম লিখি লৈ ইয়াত গ্ৰীণ টিক দি আপোনাৰ নেক্সটত ক্লিক কৰিলে হৈ যাব। টিপি দিব। তাৰপিছত আপোনালোকক ফেচবুকে ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পিছত আপোনালোকৰ পে আউট একাউণ্ট কমপ্লিট হৈ যাব। চ' বন্ধু বান্ধৱীসকল, এয়া আছিল মোৰ আজিৰ সৰু এটা ভিডিঅ'। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'।